যোগাযোগত শাৰীৰিকভাৱে বিশেষ সক্ষম ছাত্ৰৰ প্ৰচেষ্টাত গ্ৰাম্য পুস্তকালয় উন্মোচন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগবঢ়ালে 8 লাখ টকা ব্যয়ৰ সাপেক্ষে এটি গৃহ আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম হাওৰাঘাট গ্ৰন্থমেলা হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত চৌহদত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা সদৌ অসম আংগনৱাড়ী ৱৰ্কাৰ্ছ ফেডাৰেশ্যন কাৰ্বি আংলং কমিটি সদস্যসকলৰ অৱস্থান ধৰ্মঘট চেমছন সিং ইংটি সোৱৰণী পাৰ্কৰ সন্মুখত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে পশ্চিম কাৰ্বি আংলঙত শাৰীৰিকভাৱে বিশেষ সক্ষম ছাত্ৰৰ প্ৰচেষ্টাত গ্ৰাম্য পুস্তকালয় উন্মোচন পুস্তকালয় তথা পুথিভঁৰালটো ইতিমধ্যে নামাকৰণ কৰা হৈছে জ্যোতি পুস্তকালয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জ্যোতি পুস্তকালয়ৰ নামত আগবঢ়ালে 8 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া এটি গৃহ জীৱনত কোনো বাধাকে হাৰ নমনা যুৱকৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে পশ্চিম কাৰ্বি আংলঙৰ মুগাচং গাঁৱৰ নাৰায়ণ ভাণ্ডাৰী সৰুতে মেলেৰিয়া টাইফয়েড ৰোগত দৃষ্টিহীন প্ৰায় হোৱাৰ লগতে শ্ৰৱণ শক্তি লুপ্তপ্ৰায় হোৱাৰ উপক্ৰম হৈছে যদিও মনৰ ভিতৰত থকা প্ৰবল ইচ্ছা শক্তিৰ বাবে সন্মুখৰ এই বিৰাট বাধাক প্ৰত্যাহ্বান হিচাপে লৈ লাংফাংকি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰ পাতনি মেলা যুৱকজনে এবাৰ হুজাই কলেজৰ পৰা সুখ্যাতিৰে BA ডিগ্ৰীধাৰী হ'বলৈ সক্ষম হৈছে কবিতা গল্পৰ লগতে বিভিন্ন লেখা লিখি ভালপোৱা শাৰীৰিকভাৱে বিশেষ সক্ষম নাৰায়ণ ভাণ্ডাৰী সৰুৰে পৰা সপোন আছিল তেওঁৰ নিজৰ গাঁওখনত এখন পুথিভঁৰাল স্থাপন কৰাৰ শেহতীয়াকৈ বাস্তৱত পৰিণত হোৱাৰ পথত অগ্ৰসৰ হৈছে নাৰায়ণ ভাণ্ডাৰীৰ সপোন ভাণ্ডাৰীৰ সপোনত হাৰ পানী যোগাইছে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰতিভাৱান ভাণ্ডাৰীৰ মহৎ ইচ্ছাৰ কথা জানিব পৰাৰ লগে লগে 8 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱাকৈ এখন পুথিভঁৰাল গৃহ নিৰ্মাণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰংহাঙে এই উদ্দেশ্য মঙ্গলবাৰে লাংফাংকি অৰ্থাৎ মুগাচাঙৰ লাল প্ৰসাদ ভাণ্ডাৰীৰ বাসগৃহত নিৰলস আৰু একক প্ৰয়াসত জীপাল হৈ উঠা শিশু পুস্তকালয়খন জ্যোতি শিশু পুস্তকালয় নামেৰে শুভাৰম্ভণি কৰা হয় টুমপ্ৰেঙৰ বিশিষ্ট সাহিত্যিক তেজাল তেৰণে শুভ উদ্বোধন কৰা পবিত্ৰ অনুষ্ঠানত কাট নিউজৰ সাংবাদিক বীৰেন ইংহি অসম নেপালী সমিতিৰ সভাৰ কাৰ্বি আংলং সমিতিৰ সভাপতি ৰাণা কাফলে ৰংখাং শিক্ষাখণ্ডৰ সমন্বয়ক বিষ্ণু নিৰলা প্ৰমুখ্যে লাংফাংকি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কেশৱ চন্দ্ৰ উপাধ্যায়ৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে নাৰায়ণ ভাণ্ডাৰীয়ে পাঠ কৰা লিখিত ভাষণত তেওঁৰ এই সফলতাৰ আঁৰৰ কথা উল্লেখ কৰি মুগাচং অঞ্চলৰ নিবাসী ৰাণা কাফলে বিষ্ণু নিৰলা আৰু লাংফাংকি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ উপাধ্যায়ৰ লগতে মুখ্য কাৰ্যবাহী সদস্য ৰংহাং তথা অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিয়ে শলাগ লয় খেৰণীৰ পৰা বীৰেন ইংখি ৰিপৰ্ট কাট নিউজ আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে হাওৰাঘাটত প্ৰথম গ্ৰন্থমেলা হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত এই গ্ৰন্থমেলা আয়োজন কৰিছে হাওৰাঘাটৰ চেমছন সিং ইংটি চিংথুৰ আমেই নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটিয়ে এই গ্ৰন্থমেলা স্থানীয় বিপণীৰ উপৰি গুৱাহাটীৰ কেইবাখনো গ্ৰন্থ বিপণীয়ে অংশ লৈছে পুৱা সন্থাৰ পতাকা উত্তোলনেৰে গ্ৰন্থমেলাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে সন্থাৰ সভাপতি ডাক্তৰ এল টকবিয়ে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি খনসিং ৰংপিয়ে আনুষ্ঠানিকভাৱে এই গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে পৰৱৰ্তী সময়ত কেইবাখনো গ্ৰন্থ ক্ৰয় কৰাৰ লগতে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় আনহাতে হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেঙৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত সকলোৰে সহযোগিতা কামনা কৰিছে এই গ্ৰন্থমেলা ইয়াত চেমছন সিং ইংটি ৱেলফেয়াৰ ছ'চাইটিৰ মাধ্যমত আয়োজন কৰা হৈছে আৰু গ্ৰন্থমেলাত মানে বহুত পাব্লিচাৰসকলে আহিছে আৰু ইয়াত বহুতো গ্ৰন্থ তেখেতসকলে লৈ আহিছে আৰু ময়ো চাইছোঁ আৰু বহুত ভাল ভাল কিতাপে আছে ল'ৰা ছোৱালীবিলাকৰ কাৰণে আছে আৰু সামাজিক জীৱনৰ লগত জড়িত আৰু ৰাজনীতিক বিধৰবিলাকৰ জীৱন লগত জড়িত এইবিলাক কিতাপ ইয়াত আছে
মই বহুত কিতাপ চালোঁ আৰু খুব ভাল পাইছোঁ। কিতাপ মই নিজে লৈছোঁ আৰু সকলোকে মই আগ্ৰহ কৰিছোঁ। আৰু যে মোৰ সমষ্টি যিহেতু প্ৰথমৰ বাবে বহুত দিন হোৱা নাই ইয়াত আগৰ কেইজন যিবিলাক সামাজিক নেতা আছে বা ইত্যাদি বহুত ৰাজনীতিবিদসকল আছে। নমস্কাৰ, চেমচন সিং ইথোৱা মই NGOৰ মই সম্পাদক। আমি হাৰগাঁৱত প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলাৰ আনিছোঁ আৰু ইয়াৰ মূলতে আমি যিখিনি এতিয়া ৰাইজৰ কাৰণে বা হাৰগাঁৱত শৈক্ষিক পৰিৱেশ আনিবৰ কাৰণে যি প্ৰচেষ্টা লৈছোঁ, সেই প্ৰচেষ্টা আঁৰত হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ মাননীয় বিধায়ক জয়নামেলেং ছাৰৰ যথেষ্ট হাত আছে আৰু তেখেতৰ প্ৰচেষ্টাতে আমি হাৰগাঁৱত প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলা আনিছোঁ আৰু ইয়াত স্থানীয় ৰাইজৰ সহায় সহযোগ যথেষ্টখিনি পাইছোঁ আৰু ৰাইজৰ মাজত যথেষ্ট উৎসাহ আমি পাইছোঁ আৰু আশা কৰিছোঁ ৰাইজৰ সমাগম হ'ব আৰু যথেষ্ট পৰিমাণে গ্ৰন্থ বিক্ৰী হ'ব বুলি আমি আশা কৰিছোঁ আৰু আগলৈ ইয়াতকৈ আমি অলপ ডাঙৰকৈ পাতিব পাৰিম বুলি আমি আশা কৰিছোঁ। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। অঙ্গনৱাড়ী কৰ্মীসকলৰ মাহেকীয়া দৰমহা 18,000লৈ বৃদ্ধি। অৱসৰপ্ৰাপ্ত অঙ্গনৱাড়ী কৰ্মীসকলক মাহিলী 3,000কৈ পেঞ্চন প্ৰদান আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ দাবীত চৰকাৰক হেঁচা প্ৰয়োগৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ সদৰ চহৰত ৰূপায়িত কৰাৰ দৰে কাৰ্বি আংলঙৰ ডিফুটো সদৌ অসম অঙ্গনৱাড়ী ৱৰ্কাৰ্ছ ফেডাৰেশ্যন কাৰ্বি আংলং কমিটিৰ সদস্য তথা কৰ্মীসকলে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট। ডিফু চেমচন সিং ইংটি সোৱৰণী পাৰ্কৰ সন্মুখত মাহিলী দৰমহা বৃদ্ধি আৰু অৱসৰপ্ৰাপ্ত অঙ্গনৱাড়ী কৰ্মীসকলক মাহিলী পেঞ্চন দিয়াৰ দাবীৰে সদৌ অসম অঙ্গনৱাড়ী কৰ্মীসকলে বিভিন্ন সময়ত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাকে ধৰি সংগ্ৰাম কৰি আহিছে। চৰকাৰে আজিলৈকে এই ক্ষেত্ৰত সন্তোষজনক পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ সমগ্ৰ অসমজুৰি অঙ্গনৱাড়ী কৰ্মীসকলে আজি জিলাসমূহৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং অঙ্গনৱাড়ী কৰ্মীসকলেও চেমচন সিং ইংটি সোৱৰণী পাৰ্কৰ সন্মুখত ৰূপায়িত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। Kedoponan ko kalam thai kala puson hello nil tum kedam tang penanganar ni pening tum che song ponlo nil tum akam bang duk pik nil tum ke klem nangji nil tum center lon tum usomar phan lo che than nangji la pening tum 11th registered crazy la ni tum che maintain nangi la song bong samya khoni tum kitun ke dang kam tani tum claim ponang si usomar phan tum pecho nangji la penam paras tame bang ko an si la da pregnant doma lactating doma ni tum alang tum long same home visit dam nangji la pen WHN e de arni a hot di la son se la iane matum bang ko healthy hot same tum hadak same chetong do nangi la puson se tum ke claim do nang la pen asa tum long same tum cherap do nang ti bon same ni tum phan di central gov la pen state gov atum ni tum han piniar ni anda suri ke thom se tum hani pi bob la si nona hot la ana hor mo do ki so honi tum puson se suri ke thom pen tum rengun poma la lo ni li tum ke mang la pen ni tum hang lo lang li tum phan ni li tum phan isi sakuri po hi sam ni li tum phan hisap nang en ponang ko la pen akeong enai ni li tum phan chekloi jon long suri krena ke patang kan ni tum nang pi ponang ji la pen retire ke dam tang tum phan pension chekloi jam pen suri ke thom pi ponang ji la pen apars tame la puson se ni tum ke claim ponang ji ke dam ponang ji akam do pik hadang ni tum ka do ka we ke tok pon f ke dam tang tarik sir kep tan tarik crazy ni tum dil hirong so pi long hadak Parliament Street long nili tum hadak straight pe do pon lo hala so ni tum memorandum pi pon lo la pen central government ni tum han che check lo nang chingwai pipo ko te bon same piniar ni an ka chingwai phan tarik isian la pen tum hanang pi pe la pen ke dam 10 December tarik khor ni nili tum akop putha digoli phokori along that state along chief minister la pen ke director office ni tum memorandum pi pon lo te bon same piniar ni tum hanang chingwai pi pon te da pen join ni se pini ni tum all India ni tum Anganwadi atum an ni tum straight সদৌ অসম অঙ্গনৱাড়ী ৱৰ্কাৰ্ছ ফেডাৰেশ্যন কাৰ্বি আংলঙৰ R1 প্ৰজেক্ট শাখা কৰ্মী বাছাপি দিছপিকে সাংবাদিকৰ আগত কয় যে ইতিমধ্যে ফেডাৰেশ্যনে যোৱা ডিচেম্বৰত অনুষ্ঠিত শীতকালীন অধিৱেশনৰ সময়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এই প্ৰধান বিষয় উল্লেখিত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল আৰু তাৰ পিছতো যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰি অঙ্গনৱাড়ী কৰ্মীসকলে কৰি অহা দীৰ্ঘদিনীয়া সংগ্ৰামক গুৰুত্ব দি দাবীসমূহ কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনোৱা হৈছিল কিন্তু আজি কুপতি এই সন্দৰ্ভত কোনো কাৰ্যকৰী ব্যৱস্থা নোলোৱাত পুনৰ এইদৰে সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হোৱা বুলি সদৰি কৰে। মংগল ইংখি ৰিপৰ্ট, কাট নিউজ।
AICCTU অৰ্থাৎ অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়নৰ নেতৃত্বত আশা কৰ্মীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি ৰূপায়িত কৰে অৱস্থান ধৰ্মঘট মাহিলী দৰমহা বৰ্ধিতকৰণৰ দাবীত ৰূপায়িত কৰে এই অৱস্থান ধৰ্মঘট ৰাজ্য স্বাস্থ্য খণ্ডত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা আশা কৰ্মীসকলে দীৰ্ঘদিন ধৰি কেৱল মাহিলী 1000 টকাৰ বিনিময়তে দায়িত্ব পালন কৰি আহিছে একোগৰাকী আশা কৰ্মীয়ে নিজৰ বৃহত্তৰ এলেকাৰ প্ৰসূতিসকলৰ বাবে স্বাস্থ্য সম্বন্ধীয় দিহা পৰামৰ্শকে ধৰি শিশু যতন ল'বলগীয়া সাৱধানতা সন্দৰ্ভত আজি সজাগতাকে ধৰি চিকিৎসালয়লৈ নিয়া বা চিকিৎসা সম্বন্ধীয় যোগাযোগ কৰা আদি বেছ গধুৰ দায়িত্ব পালন কৰাৰ বিপৰীতে আশা কৰ্মীসকলক দিয়া হয় মাত্ৰ মাহিলী 1000 টকা উল্লেখ্য বিগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আশা কৰ্মীসকলৰ দৰমহা বৰ্ধিতকৰণৰ ওপৰত কাৰ্য ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈ ৰাজ্য চৰকাৰে এই বিষয়ত একো ব্যৱস্থা গ্ৰহণ নকৰাত আশা কৰ্মীসকলে সমগ্ৰ ৰাজ্য জুৰি এইদৰে প্ৰতিবাদত নামি পৰিছে বিশেষকৈ আমি 2006 চনৰ পৰা আমি আশা কাম কৰি আছোঁ কিন্তু আমাক দৰমহা দিয়া নাই কামটো আমাক বহুত দি আছে আমি বহুত হেৰাছমেণ্ট পাইছোঁ আমি মাহেকত 1000 টকা দিয়ে কিন্তু দৰমহা নহয় সেইকাৰণে আমি মাহেকত 18000 দৰমহা পাবলৈ আমি আজি জমা কৰিছোঁ আৰু আমি মেমৰেণ্ডাম আহিছোঁ বিশেষকৈ আমাৰ তাৰমানে কি হয় আশাসকলৰ প্ৰতিটো কামতে ইনচেণ্টিভ হয় ইনচেণ্টিভত অকণমান যদি খেলি মেলি হয় এতিয়া ধৰক ইয়াত মেডিকেলত যদি ডেলিভাৰী নহয় তেতিয়াও আমাৰ খেলি মেলি থাকে আৰু ডিমাপুৰ গুচি যায় পেচেণ্টবিলাক তেতিয়াও খালি ইনচেণ্টিভৰ ওপৰতে হয় আশাসকলৰ ওপৰত যিমান কাম জাপি দিছে কিন্তু সেই অনুপাতে দৰমহা নিদিয়ে মাহিলী 1000 টকা দিয়ে এটা ইনচেণ্টিভৰ দিয়ে VLCC মিটিঙৰ লাগিব মাছ মিটিং আছে তাৰপিছত আপোনাৰ ইলিজিবল কাপোৰ আছে আৰু আপোনাৰ ধৰক মানে হেৰি ইলিজিবল কাপোৰ আছে আৰু তাৰোপৰি আমি মান্থলি মানে কিমান আমি ফেমিলি প্লেনিঙৰ কিমান হেৰি কৰিছোঁ তেনেকুৱা বিনিময় লৈ পেলাই 5টা অপশ্যন লৈ পেলাই আমাক দিয়ে হেৰি 1000 টকা সেয়া এটা মিটিঙত যদি মাহত আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মানে 100 টকাকৈ কাটা হয় সেইটো এটা আৰু ইনচেণ্টিভ হিচাপত আমাক দিয়া হয় মাত্ৰ এটা ডেলিভাৰী কেছত মানে আপুনি এতিয়া ঘৰত আমি ডেলিভাৰী 3 মাহৰ পৰা আমি কৰা হয় 3 মাহৰ পৰা আৰ্লি ৰেজিষ্ট্ৰেশ্যনৰ পৰা গোটেই কামখিনি কৰা হয় গোটেই পেচেণ্টজনী মানে কেয়াৰ লোৱা হয় কিন্তু সেই পেচেণ্টৰ বিনিময়ত মাত্ৰ আমি ডেলিভাৰী হোৱাৰ পাছত 400 টকাহে পোৱা হয় মানে এই 400 টকাই আমাৰ হেৰি হিচাপে হয় কিন্তু আমাৰ মাহিলী দৰমহা হিচাপত কোনো নাই কিন্তু ডেলিভাৰী বুলিয়ে নহয় আমাক বিভিন্ন কামত জাপি দিছে এতিয়া মেলেৰিয়া কাম কৰিব লাগিব আমি TB কৰিব লাগিব মুঠতে এৰিয়াৰ যিমান প্ৰব্লেম আছে মানে গোটেইখিনি আমি প্ৰায় আমি কৰিব লগা হয় কিন্তু আমাৰ দৰমহা নাই উল্লেখ্য ধৰ্ণাৰ অন্তত জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Defu branch, Lumding Road. Up to 50% discount longpo. Loan kachitu uneya tubaphan. Labangso avarsai keme endonon. Lapen bank loan chipi une pen chapajok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854 143 772.
or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, OT official teaching aid with projector, Smart Class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। কাৰ্বি আংলঙৰ বহু ভিতৰুৱা এলেকাৰ গাঁওসমূহলৈ যাবলৈ বা গাঁৱৰ পৰা বজাৰ কিংবা চহৰলৈ যাবলৈ গয়া ৰাজ্যৰ যাতায়াতৰ দৃশ্য আজিৰ তাৰিখলৈকো জিলাখনত স্বাভাৱিকতে বৰ সুলভভাৱে পৰিলক্ষিত হয়। কিন্তু জিলাখনৰ প্ৰধান সদৰ চহৰ ডিফুৰ পৰা যি এলেকাৰ কাষেৰে ভিআইপি তথা বহু অভিজাত ব্যক্তিসকলৰ বিলাসী গাড়ী পাৰ হৈ যায়, অথচ এতিয়া আমি যিখন গাঁৱৰ চৰম দুৰ্দশাৰ কথা দেখুৱাবলৈ আৰু ক'বলৈ ওলাইছো, সেইখন গাঁও চহৰতে গাতে লগা, অথচ তেওঁলোকৰ জীৱন যাত্ৰা এখন পাহাৰৰ দুৰ্গম অঞ্চলৰ জীৱন যাত্ৰাতকৈ কোনো গুণে কম নহয়। এনে বিৰল অথচ দুখজনক জীৱন যাত্ৰা গাঁও ক'ত আছে, চাওঁ আহক এই প্ৰতিবেদন। ইয়াৰ আগতে যোৱাকালি ঠিক এনে গাঁৱৰ দৃশ্য আমি যোৱাকালি কাট নিউজত পৰিৱেশন কৰিছিলোঁ। চৰকাৰৰ পৰা বঞ্চিত, প্ৰতাৰণা, নিষ্পেষণ, অৱহেলা আদি সেই গাঁওকেইখনৰ কথা। কিন্তু যোৱাকালি যিখন দলঙৰ কথা বা দুৰ্দশাৰ কথা কোৱা হৈছিল, যমুনা নৈপৰীয়া গঞাসকলৰ কথা, আৰু আমি আজি দেখুওৱা ডিফু নৈপৰীয়া গঞাসকলৰ দুখ দুৰ্দশাৰ কথা, কঠিন জীৱন যাত্ৰাৰ কথা। ডিফুৰ পৰা 16 কিলোমিটাৰ নিলগৰ মাঞ্জা চহৰৰ গাতে লগা এখন গাঁৱলৈ যাবলৈ নৈৰ ওপৰত দলঙৰ অবিহনে যুগে যুগে ধৰি চলি আহিছে চেৰপা ইংটি গাঁৱৰ গঞাসকলৰ জীৱন যাত্ৰা। কিন্তু এনেদৰে আৰু সদায় সদায় পৰ মুখাপেক্ষী, অৰ্থাৎ কাৰ্বি আংলং জিলা পৰিষদত এখন চৰকাৰ আছে বুলি নিলিপ্ত চৰকাৰটোলৈ কিমান আৰু বাট চাব। সেয়েহে গয়া ৰাইজে উঠি পৰি লাগিছে নিজে এখন দলং নিৰ্মাণ কৰাৰ বাবে।
গয়া বাবে হাবি অঞ্চল বা নিজ নিজ বাৰীত সহজতে পাব পৰা বাঁহেৰে নিৰ্মাণ কৰি আছে এখন দলং। এখন দলঙেৰে আৰম্ভ হ'ব ৰাইজৰ নতুন জীৱন যাত্ৰা। উল্লেখনীয় যে এইখন গাঁৱৰ ৰাইজে বাৰিষাত নৈখন পানীৰে উপচি পৰিলে আৰু ক'তো ওলাই যাব নোৱাৰে। ঘৰতে কটাব লাগে বন্দিত্ব জীৱন। পানী কমি আহিলেহে বহি জগতৰ আৰম্ভ হয় পুনৰ যোগাযোগ। কিমান দুৰ্বহ জীৱন তেওঁলোকৰ। হয়, ইমানতে যদি পৰিষদৰ বিজেপি চৰকাৰৰ চকু মেল নাখায় তেন্তে পৰিৱৰ্তনকামী বিজেপি চৰকাৰ তথাকথিত বিকাশৰ শ্লোগানক আপুনি বা আমি কি বুলি অভিহিত কৰিম? স্পেচিয়েল ৰিপৰ্ট কাট নিউজ। আগন্তুক 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 44তম কাৰ্বি যুৱ মহোৎসৱ। হাতত মাত্ৰ সময় আছে এমাহ, কিন্তু আজিৰ তাৰিখলৈকে সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচত সাংস্কৃতিক কৰ্মী আহযাহ, বিভিন্ন নিৰ্মাণৰ কাম আদিৰ বাবে শ্ৰমিক, বিষয়ববীয়া তথা সাংস্কৃতিক কৰ্মীৰে পৰিৱেশ যিমান উৰুলীকৃত হ'ব লাগিছিল সিমান উৎসাহ পৰিলক্ষিত হোৱা নাই। হয়, এইবেলি 44তম কাৰ্বি যুৱ মহোৎসৱটি জোৰপুৰি হাত পালেহি। যদিও বিশাল সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচৰ সিমান জোৰত কামৰ অগ্ৰগতি পৰিলক্ষিত হোৱা নাই। হাতত মাত্ৰ এমাহ সময় বাকী যেতিয়া স্বাভাৱিকতে এইখিনি সময়লৈকে সমগ্ৰ তাৰালাংচৰ ক্ষেত্ৰত সাংস্কৃতিক কৰ্মী তথা বিভিন্ন নিৰ্মাণৰ কৰ্মীৰে উমলা হোৱা পৰিৱৰ্তে ক'ৰবাত যেন খালী খালী লাগিছে। বিশাল সাংস্কৃতিক ক্ষেত্ৰটি আজিলৈকে কোনোমতে হাবি বন কাটি চাফা হৈছেহে। জানিব পৰা মতে বিশাল তাৰালাংচত মহোৎসৱৰ বাবে 50 অধিক নিৰ্মাণ কমিটি আছে যদিও বাস্তৱত আধা সংখ্যক সদস্যও কামত হাত উজান নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু যিসকলে কামত এতিয়া লাগি আছে তেওঁলোকে বৰ আন্তৰিকতাৰে লাগি থকা পৰিলক্ষিত হৈছে। কামৰ অগ্ৰগতিৰ লেহেমীয়া গতি দেখি একাংশ নিৰ্মাণ কমিটিৰ সদস্য তথা বিষয়াসকলে কাৰ্বি যুৱ মহোৎসৱৰ কাম খৰতকীয়া সম্পন্ন হোৱাৰ লগতে কাৰ্বিসকলৰ সাংস্কৃতিক পৰম্পৰা মান ৰক্ষাৰ স্বাৰ্থত আন সামাজিক সংগঠনৰ সমূহলৈ সানুন্বয়ে সহায় সহযোগিতা কৰিবলৈ আহ্বান কৰিছে। Desember 4 tarik ceng lah. Desember 4 tarik ceng lah. Sama pen itu bangke apa kelam dulu hai. Bangke lah hajira ada kilo ada ketika ada kilo. Sama bangke lah hajira klaim ada 2 kilo. Sama bangke lah langsung hin pen lah mana pemen lah betul lah. Pemen lah apa telo amat itu hin bom lah hai. Tapi sampai lah di sana member kan pen dalam bom. Amat pemen lah dikira amat kalam pola amat itu. মংগল ইংহি ৰিপৰ্ট কাট নিউজ। সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ বোকাজানতো বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পুণ্য স্মৃতিত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈয়ে পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 25 বছৰীয়া মাল্যাৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক জয়সিং তকবিয়ে। তাৰ পিছত দিনজোৰা কাৰ্যসূচীৰ অন্তৰ্গত ল'ৰা ছোৱালীৰ মাজত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, স্থানীয় শিল্পীসকলৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটমঞ্চ কৰা হয়। বিভিন্ন প্ৰতিযোগিতাত ক্ৰমে ক আৰু খ শাখাত ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান বিজয়ীসকলক নগদ টকা আৰু একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।